হয় ফ্ৰেণ্ডছ, ভাল খবৰ এটা পালোঁ। ভাবিলোঁ ভাল খবৰটো আপোনালোককো জনাওঁ। ভাল খবৰটো এইটোৱে যে যোৱাকালি যিখিনি ঠাইত জুনমণিৰ মানে এক্সিডেণ্ট হৈছিলে, সেই এক্সিডেণ্ট হোৱা ঠাইখিনিত লাভলী কাটিয়াৰৰ নেতৃত্বত CBI দলটোৱে ফ্লেশ্ববেক কৰিছিলে এখন ইন'ভা গাড়ীৰে। নমস্কাৰ, মই জয়া। মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এইখিনিতে ফ্ৰেণ্ডছ, মন কৰিবলগীয়া বিষয়টো হ'ল যে আজি 2 মাহৰ বেছি হৈ গ'ল জুনমণিৰ যি মৃত্যুৰ CBI তদন্ত চলি আছিলে, কিন্তু আজিলৈকে কোনো ধৰণৰ ৰহস্য ভেদ কৰিব পৰা নাই। এতিয়া হয়তো ৰহস্য ভেদ হ'ব পাৰে অতি সোনকালে, যিটো ৰহস্য ভেদৰ কাৰণে আমি অসমৰ ৰাইজে বাট চাই আছোঁ, নহয় জানো? সকলোৰে আশা যাতে জুনমণিৰ মাতৃয়ে ন্যায় পায়, জুনমণিৰ আত্মাই শান্তি পায়। আৰু CBI দলটোৱে যি তদন্ত কৰি আছে, সেই তদন্তকালত এক্সিডেণ্ট হোৱা ঠাইখিনিত মানে ওচৰে পাজৰে যিখিনি মানুহ আছিলে, সেই মানুহখিনিক তেওঁলোকে যোৱাকালি সোধ-পোছ কৰিছিলে। আচলতে তেওঁলোকৰ মনৰ ভাৱখিনিও তেওঁলোকে ল'ব বিচাৰিছিলে, যাতে তাতেও কিবা ক্লু ওলায়। আৰু তাৰপিছত দেখিলোঁ জখলাবন্ধা আৰক্ষী চকীত গৈ যিখন গাড়ীয়ে খুন্দিয়াইছিল জুনমণি গাড়ীখনক, সেই গাড়ীখনক তেওঁলোকে খুব ভালদৰে নিৰীক্ষণ কৰিছে, যাতে তদন্তবিলাক ভালদৰে হয়। আৰু জুনমণিৰ মৃত্যুৰ পিছত জুনমণিৰ ডেড বডিটো যিখন হস্পিটাললৈ লৈ গৈছিলে, আমি সংবাদ মাধ্যমতে দেখিবলৈ পাইছিলোঁ। কাৰণ তেওঁলোকে CCTV ফুটেজ, মানে যিটো ভিডিঅ'ৰ থাকিব লাগিছিল পষ্টমৰ্টমৰ টাইমত, সেইবিলাক একো ভিডিঅ' নাই। ব্লেংক কাগজত জুনমণিৰ মাতৃৰ চহী লৈ গৈছিলে ৰাজায়ে। গতিকে কিহৰ কাৰণে নিছে আপোনালোকে নিশ্চয় জানে। গোটেইবিলাক মানে যিখিনি বস্তুৰ প্ৰয়োজন হয়, কাৰণ জুনমণি মাতৃয়ে বেছি নাজানে, সেইবাবে ঠগি কিনে গোটেইখিনি কাম তেওঁলোকে কৰি লৈছে, যাতে ইয়াত হত্যাকাৰী CID নহয়, CBI নহয়, আৰু কোনোবা আহিলেও অতি সহজত উলিয়াব নোৱাৰে। কাৰণ যিবিলাক ক্লু আছিলে তেওঁলোকে ধুনীয়াকৈ মচি কাচি থৈয়ে দিছে। কাৰণ এতিয়া হয়তো অলপ সময়ৰ প্ৰয়োজন হ'বয়ে, কাৰণ CIDৰ মতে যিহেতু CBI দলটোৱে তদন্ত কৰি আছিলে, সেয়া তদন্তত একো নোলালে। এতিয়া CBIয়ে নিজাববীয়াকৈ তেওঁলোকে তদন্ত কৰি আছে। সেইবাবে যোৱাকালি জখলাবন্ধা থানাত গাড়ী দুখন তদন্ত মানে ভালদৰে তেওঁলোকে এক্সপাৰ্ট গৈ নিৰীক্ষণ কৰিছিলে। তাৰপিছত তেওঁলোকে যিখন হস্পিটাললৈ লৈ গৈছিলে, সেই হস্পিটালখনত গৈও তেওঁলোকে সোধা-পোছা কৰিছিলে। কাৰণ এতিয়া হয়তো জুনমণিৰ যি মৃত্যুৰ ৰহস্য, সেয়া ভেদ হ'বলৈ বেছি সময়ৰ প্ৰয়োজন নাই। ইয়াতে এটা মন কৰিবলগীয়া বিষয় যে আৰক্ষীৰ গাড়ী চালক যে অনিল ভূঞা আছিলে, অনিল ভূঞাৰ যিখিনি কথা, সেই কথাখিনি তেওঁ অলৰেডি CBIৰ আগত কৈছে, আৰু সেইমতে গোটেইখিনি তদন্ত তেওঁলোকে আগবঢ়াই লৈ গৈছে। আৰু আভাৰ নিজৰ মানে কথাৰ হেৰিৰ পৰাই গম পাই তেওঁলোকে শৈবৰগাঁও আৰক্ষী চকী CCTV ফুটেজ পৰীক্ষা কৰিছিলে। আৰু 15 মে'ৰ দিনাখন আচলতে জুনমণি ৰাভাই আভাজ্যোতি ৰাভাক লগ কৰিবলৈ শৈবৰগাঁও থানালৈ গৈছিলে। আৰু আভাজ্যোতিয়ে মিছাৰ ওপৰত মিছা কৈ আহিছে। কাৰণ CBIক প্ৰথমতে আভাজ্যোতিয়ে কৈছিলে, যেতিয়া জেৰা কৰিছিলে, তেতিয়া কৈছিলে যে জুনমণিৰ মৃত্যুৰ দিনাখন তেওঁ নগাঁৱৰ আদালত চৌহদত ডিউটি কৰি আছিলে, আৰু জুনমণিয়ে তেওঁক বাৰে বাৰে ফোন কৰি আছিলে। ফোন কৰি থাকোঁতে আভাই যেতিয়া আহিব নোৱাৰোঁ বুলি কৈছে, তেতিয়া জুনমণি নিজে গৈ আদালত চৌহদত উপস্থিত হৈছিলে। আৰু তেতিয়া তেওঁ ডিউটি শেষ কৰি জুনমণিৰ লগত লীনা দলৈৰ বাংলোত আহিছিলে। আৰু বাংলোত আহি যিটো মানে লখিমপুৰৰ টকা লোৱা কথাখিনি মানে স্বীকাৰ কৰা বুলি লীনা দলৈৰ আগত স্বীকাৰ কৰিম বুলি আভাজ্যোতিক লৈ আহিছিলে। গতিকে এইখিনি আছিল আভাজ্যোতিৰ উক্তি। তাৰপিছত জুনমণি সেইফালে স্পীডত গুচি যোৱা বুলি ক'লে, কাৰণ আভাই সেইখন গাড়ীত অহা নাই বুলি ক'লে। তাৰপিছত CBIক তেওঁ নেক্সট জেৰাত ক'লে যে তেওঁ সেইখিনি সময়ত কেৰাম খেলি আছিলে। গতিকে আপোনালোকে চিন্তা কৰক ৰাইজ, আভায়ে মিছা কথা কৈছে। গতিকে আভাই আৰু মিছা মাতিব নোৱাৰে। আভাৰ মুখৰ পৰা গোটেইবিলাক ওলাব, যদিও যিহেতু পুলিচৰ মানুহ, তেওঁলোকে গোটেইখিনি জানেই। তেওঁলোকে যিহেতু এইবিলাক কাম কৰিয়ে থাকে, সেইবাবে তেওঁলোকৰ মুখৰ পৰা সঁচা কথা উলিওৱা ইমান সহজ কথা নহয়। গতিকে নিশ্চয় ওলাব জেৰাত, কাৰণ জেৰা কিমান সহ্য কৰিব, লাষ্টত নিজে ওলাই যাব মুখেৰে। ভাবিলোঁ যে ভাল খবৰটো আপোনালোককো জনাওঁ। আৰু CBIয়ে আভাৰ যি ভাড়াঘৰৰ কথা আছিলে, সেই ভাড়াঘৰৰ কথাত তেওঁলোকে যোৱাকালি অভিযান চলাইছিলে, আৰু তাত বহুতো আভাৰ
ক্লু পাইছে গতিকে অতি সোনকালে জুনমণিৰ যি হত্যাকাৰী আমাৰ মাজত আমি সকলো ৰাইজে জানিব পাৰিম আৰু ৰহস্য ভেদ হ'বলৈ বেছি সময়ৰ প্ৰয়োজন নাই যদিও কৈছোঁ ভেদ হ'বলৈ বেছি সময়ৰ প্ৰয়োজন নাই গতিকে যদি ইলেকশ্যনৰ আগতে গম পোৱা যায় তেতিয়াহ'লে জানিব যে এইটো ইলেকশ্যনৰ কাৰণে কৰি নাই যদি ইলেকশ্যনৰ পিছত ওলাই নে নোলাই সেইটো কথা নাজানো গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি কোনোবা মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আৰু কিবা নতুন আপডেট পালে আপোনালোকৰ মাজলৈ লৈ আহিম ভিডিঅ' আকাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই